নমস্কাৰ মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক পুৰণা ড্ৰয়িং দেখাম, গতিকে শেষলৈকে ভিডিঅ'টো চাওঁ আহক। দেৰি নকৰোঁ, দেখাই আছোঁ এফালৰ পৰা আপোনালোকক। কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। কেনেকুৱা হৈছে ক'ব। এইখন চাব, মোৰ মা হয়, মা হৈছিল। এইখন কেনেকুৱা আছে ক'ব। আৰু আপোনালোকে সকলোৱে গমেই পাইছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা কেনেকুৱা আছে ক'ব। ইনষ্টাগ্ৰামতো আছে, এইখন চাব পাৰে আপোনালোকে। আৰু চিনি পাইছে নিশ্চয়। কেনেকুৱা আছে জনাব। আৰু আমাৰ নিশিতা বা ফিনিচিং দিবলৈ থাকিলে, তথাপিতো হৈছে ফিনিচিংটো থাকি গ'ল আৰু এইখনো দিবলৈ। তথাপিতো চাব কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি। আৰু এইটো হৈছে আপোনাৰ পাইছে চিনি গায়ত্ৰী বা। এইখন হৈছিল আপোনাৰ এণ্ড্ৰলমিছ মেথড আঁকা হৈছিল এইখন। সেইকাৰণে ইমান পাৰফেক্ট নহ'লে শিকি আছোঁ মই। এইটো ইমান সহজ নহয়, এইটো মেথড এণ্ড্ৰলমিছ মেথডটো ইমান সহজ নহয়, মই শিকি আছোঁ। আপোনাক এদিন দেখাম, এদিন ভিডিঅ' কৰি মইতো কেনেকৈ আঁকিব লাগে মই চেষ্টা কৰি আছোঁ। বৰ্তমান দেখাম আপোনালোকৰ এদিন কোনোবা দিনা। এইটো মোৰ ল'ৰাটো, মোৰ নিজৰ ল'ৰা, সৰুতে থাকোঁতে। এইখন মই ফ্ৰী হেণ্ড ড্ৰ কৰিছিলোঁ, ফ্ৰী হেণ্ড, কোনো মেথড কৰা নাছিলোঁ। বহুত ভাল হৈছে। কেনেকুৱা আছে জনাব আপোনালোকে এইখন। আৰু মোৰ ৱাইফ হয়। বহুত চেষ্টা কৰিছিলোঁ ভাল কৰিবলৈ, নহ'লে ইমান। তথাপিতো ক'ব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। এইটো ফিনিচিং থাকিলে এইখনত তথাপিতো বহুতখিনি হৈছে। আৰু যিটো চিনি পাইছে এইটো মই হয়। ইয়াৰো ফিনিচিং ভালকৈ নহ'লে। চাব কেনেকুৱা আছে কমেণ্ট কৰি জনাব। আৰু এইটো চিনি পাইছেই, কেটৰিনা। ইমান ভাল নহ'লে, ফ্ৰী হেণ্ড ড্ৰ কৰিছিলোঁ মই। তথাপিতো আহিছে আৰু ইমানো হোৱা নাই। জনাব কি বেয়া হৈছে। আৰু এইটো মোৰ ল'ৰাটো, ইমান ভাল নহ'লে। সেইটো আপোনাৰ বহুত অলপ বেছি হেৰি হ'ল মানে, ইটো চকু বা সিটো চকুলৈ বহুত দূৰটো বেছি হৈ গ'ল। এইটো মই ইমানকৈ জনা নাছিলোঁ তেতিয়া, পাছত গম পালোঁ আৰু লাহে লাহে কেনেকৈ আঁকিব লাগে। এইবিলাক মই দেখুৱাম বাৰু লাহে লাহে আপোনালোকক। মই নতুন চেনেল খুলিছোঁ যে মই নাজানো ইমান। পাছত লাহে লাহে দেখাম আপোনালোকক, চাব। এইটো গম পাইছেই, এনেই আঁকিছোঁ, কোনো নহয়। এইখন ভাল লাগিল মোৰ আঁকি থলোঁ আৰু এইখন। আৰু এইটো ভিডিঅ' পাইছে আৰু আপোনালোকে ইউটিউবত ভিডিঅ'টো অলৰেডি দিয়া আছে, চাব। এইটো মই গ্ৰেড মেথড কৰিছিলোঁ। আৰু চবচে মই এইটোত লাইক বেছি পাইছোঁ। আৰু আমাৰ মৰমৰ যতীন দা, চাব, লাইক বেছি পাইছোঁ এইখন, কিন্তু বহুত ভাল হৈছে। ৰিয়েলিষ্টিক ড্ৰ হৈছে এই দুটা। ডিম্পু বৰুৱা, অসমৰ বেষ্ট ইউটিউবাৰ, চিনি পাইছেই। পূৰা ৰিয়েলিষ্টিক ড্ৰ হৈছে এইখন, চাব পাৰে আপোনালোকে ভালকৈ ভিডিঅ'টো। বাছ ইমানেই আছিলে। আৰু পুৰণা মোৰ আছিল, কি হ'ল আৰু দেখাই আছোঁ আপোনালোকক। আৰু এইখন চাব, আজিৰ পৰা 7 বছৰ 8 বছৰ আগৰ কথা, আগতে অঁকা। চাব এইখন পুৰণা। ইমান নাজানো তেতিয়া এইবিলাকৰ বিষয়ে, তথাপিতো আঁকিছিলোঁ, চেষ্টা কৰিছিলোঁ বহুত। কালাৰ ড্ৰয়িং মই ইমান নাজানো তেতিয়া, আৰু ইমান নাজানো, চাইছিলোঁ চেষ্টা কৰি কালাৰ ড্ৰয়িং কৰিছিলোঁ মইতো। এইটো কৰিণা বনাইছিলোঁ, কৰিণা কাপোৰ। ইমান ভাল নহ'লে, তেতিয়া শিকি আছিলোঁ মই। আৰু এইবোৰ আঁকিছিলোঁ তেতিয়া। আৰু এওঁ পাইছিলোঁ, কেনেকুৱা লাগিছে, উৎপল দাস, উৎপল দাস।
আমাৰ চিনেমা জগতৰ ভাল নহ'লে আৰু আছিলে জুবিন দা ভাল নহ'লে তথাপিতো চেষ্টা কৰিছোঁ আৰু গীতাৱলী ভাল নহ'লে বহুত দিনৰ আগত আঁকিছিলোঁ চাই বাবা বেয়া হৈ গৈছে তেতিয়া চেষ্টা কৰিছিলোঁ আৰু তেতিয়া ইমান নাজানো আৰু কেৰেটিনা কাইফ আৰু দেখাইছোঁ ঋতিক ৰোশনটো ধুনীয়া হৈছে তেতিয়াই কিন্তু আউটলাইন ইমান ভাল নহয় শ্বেডিংবিলাক ইমান ভাল নহয় শ্বেডিং ভাল হোৱা নাইকিয়া এতিয়া আৰু গম পাইছোঁ মই কিন্তু আউটলাইনটো ধুনীয়া হৈ আছে শ্বেডিং কৰিলে ভাল হ'লহেঁতেন শ্বেডিং তেতিয়া ইমান নাজানো ভালকৈ এইটো আছিলে আপোনাৰ শ্বাহৰুখ খান তেতিয়া আঁকিছিলোঁ বহুত দিনৰ আগতে তেতিয়া ইমান ভালকৈ জনা নাছিলোঁ যেন ৰোজ চাব কেনেকুৱা হৈছে ৰোজ ভাল হৈছে আৰু এইটো মোৰ মহা আছিল তেওঁ বৰ্তমান নাই এতিয়া ঢুকাল আৰু এইটো মোৰে মই নিজক নিজে আঁকিছিলোঁ ভাল একদমেই হোৱা নাই আৰু মাৰ্ডাৰ টেৰেছা মোৰ মা আছিল মা ফটোখন দেখাই আছোঁ তেতিয়া আঁকা আৰু এতিয়া আঁকা কেনেকুৱা আপোনালোকে চাই ল'ব চাওক তেতিয়া আঁকা আৰু এতিয়া আঁকাৰ মাজত পাৰ্থক্য চাওক তেতিয়া ইমান ভালকৈ জনা নাছিলোঁ না সেইকাৰণে অলপ বেয়া হৈছে ইমানেই আছিলে আৰু মই পেপাৰ ইউজ কৰিছোঁ আপোনাৰ আইভেৰী হয় আইভেৰী চিট 25 পিচ থাকে আৰু আপোনাৰ A4 চাইজৰ বেছি দাম নহয় 100 টকা আৰু এইটো ৱাটাৰ কালাৰ আছিলে 10 পিচ থাকে ইয়াতে 300 GCM ইমান 300 GCM আমাক দৰকাৰেই নাই তথাপিতো মই নাপালোঁ কাৰণে এইটোকে আনি ল'লোঁ আমাক 210 এনেকুৱা GCM হ'লেই হৈ যায় বেছি ভাল এইটো বেছি ডাঙৰ হৈ যায় মোটা হৈ যায় ভাল নহয় আপোনালোকে ল'লে 210-20ৰ ল'ব পাৰে GCMটো তেতিয়া ভাল হ'ব এণ্ড্ৰলিমিক্স মেথডৰ কাৰণে এইটো ৰিলো চাৰ্কুল পেঞ্চিল দেখাম মই আপোনালোকক এৰা বিষ কেনেকৈ আঁকিব লাগে এইবিলাক পাছত মই দেখাম বাৰু কেনেকৈ আঁকিবলৈ লাগে আৰু চাৰ্কুল পেঞ্চিল 10 পিচ আহে চাব পাৰে সফ্ট হয় চাৰ্কুল পেঞ্চিল আৰু মোৰ তাত আছে আপোনাৰ আউটলাইন এইটো ছডাল থাকে ইয়াৰ A B 4B এনেকৈ থাকে ছডাল থাকে আৰু এডাল আছে আপোনাৰ ডমছ হয় চলে আৰু ইমান হাই কোৱালিটি নহয় এডালৰ তোমাৰ এডাল বেছি ভাল এডাল তাৰপিছত এইটো আপোনাৰ কি বুলি কয় এইটো পাহৰিছোঁ নামটো মই ব্ৰাছ আৰ্ট ব্ৰাছ মেকআপ ব্ৰাছ হয় মই বৰ্তমান ইয়াত ইউজ কৰোঁ আৰু এনেকুৱা আছে মোৰ তাত দেখাই আছোঁ আপোনালোকক এয়া আছিলে আপোনাৰ মই 6 পিচ মগাইছিলোঁ বৰ্তমান এতিয়া আছে 5 পিচ এপিচ মই ইউজ কৰি থাকোঁ ব্ৰেষ্ট্ৰ' কোম্পানী আৰ্ট ইৰেজাৰ নিৰিবল ইৰেজাৰ হয়তো যেনেকৈ বিচাৰে তেনেকৈ চেভ কৰি ল'ব পাৰি ভাল আৰু আপোনাৰ চাৰ্কল পেঞ্চিল ইমানেই হোৱাইট জেল এটা পেন আছে মোৰ হোৱাইট জেল কিবা অসুবিধা পালে কমেণ্ট কৰি জনাব মই এনেকৈ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু এনেদৰে আগলৈকো মোৰ ভিডিঅ' চাই থাকিব জয় হিন্দ